কি খবৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' আকৌ আপোনালোকলৈ আগবঢ়াই আনিছোঁ, চাই থাকিব। ফ্ৰেছ মাংস আনিছোঁ আজি, আৰু এখন আমাৰ হাত পাল্লা, এইটো কেছ বক্স। ইয়াতে আমি কিমান যায় কেইটকা আমি ইয়াতে এইটো লিখোঁ। বিজনেছটো নতুন কাৰণে আমি বৰ্তমান ফাৰ্ষ্ট টাইম আমি হেণ্ড পাল্লাকে লৈছোঁ, পাছত আমি ডিজিটেল পাল্লা আনিম। এইটো আপোনাৰ মেইন ৰোড, এইটো গোলাঘাট টু নাগালেণ্ড ৰোড। এয়া চাওক, মই নাম্বাৰটো দি আপোনালোকে কণ্টেক্ট কৰিব আৰু লাইক কৰিব। মেইন বস্তু আমাৰ এইখন চাওক, সৰু অলপ, বহুত সৰু, নতুন এখন অৰ্ডাৰ দিছোঁ বনাবলৈ ডাঙৰকৈ। এইখনে কাম চলাই আছোঁ আৰু এতিয়া বৰ্তমান। এয়া দেখাই আছোঁ, দেখিছে ন? এয়া আৰু কাটি আছোঁ লাষ্ট ফ্ৰম বাদ দি। মই মানুহ ইয়াতো কৰিবই লাগিব। ফাৰ্ষ্ট ইউটিউব ব্লগ বনাইছোঁ, বেয়া পালে ক'ব দেই, চৰি। আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। আৰু কাটি আছোঁ লাষ্টৰ বাদে, মই মানুহ ইয়াতো কৰিব লাগিব। তোমালোক কোনোবাই কাম কৰিবলৈ লাজ কৰা নেকি? কাম কৰিবলৈ লাজ কৰিলে জীৱনত উন্নতি কৰিব নোৱাৰা। চুৰ নকৰোঁ, ডকাইত নকৰোঁ, কিন্তু কৰ্ম কৰিতো খাবই লাগিব ন। সেইকাৰণে নাই, কিন্তু কামটো চবেই কৰিবই লাগিব। আমাক জীৱনত কি পইচাই লাগে না। আজিকালি যুগটোৱে হৈছে পইচাৰ যুগ, পইচাই লাগে চবকে। সেইটো কাৰণে একচুৱেলি কামটো আছোঁ, কামটো মই মানুহ এটা ৰাখিছোঁ লগত, কিন্তু মই নিজেও কথা নাই, আছোঁ লগত হেল্প কৰি দিওঁ। ইমান কষ্টও কাম কৰিব নোৱাৰি, কাম কৰিছোঁ, ওলাই আহিছোঁ কাম কৰিবলৈ। লাষ্টৰ বাদ দিছোঁ, আৰু লাষ্ট কৰিলে নিজৰে বিপদ। তোমালোকে ভাবিছা চাগে যে পইচাই লাগে আজিকালি যুগত, মই কি কথা ক'লোঁ, কিন্তু সেইটো কথা নহয়। মানে তোমাক চুৰ কৰিব কোৱা নাই, ডকাইত কৰিব কোৱা নাই, বেয়া কাম কৰিব কোৱা নাই। তুমি নিজে কৰ্ম কৰা, পইচা উপাৰ্জন কৰা, মই সেইটো কথাহে কৈছোঁ। তোমালোকে ভুল নুবুজিবা আকৌ।